আজি আমাৰ কাৰণে গৌৰৱৰ দিন। এইকাৰণে কৈছোঁ যে আমাৰ যি নামঘৰৰ মণিকূট ভাগ পুনৰ নিৰ্মাণ কৰা হৈছিলে আৰু পুনৰ নিৰ্মাণ কৰাৰ আগতে যিহেতু গুৰু আসন ভাগ অৱনমিত কৰা হয়, আজি পুনৰ প্ৰতিষ্ঠা কৰা হৈছে। আৰু এই চেগতে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভিতৰত দেখাই আছোঁ পৰিৱেশ পৰিস্থিতি কি ধৰণে গুৰু আসন প্ৰতিষ্ঠা কৰা হৈছে। গাঁৱৰ সমগ্ৰ ৰাইজ ইয়াত উপস্থিত হৈছে। ইতিমধ্যে বিশিষ্ট ব্যক্তি আহি গুৰু আসন প্ৰতিষ্ঠা কৰাৰ যি প্ৰক্ৰিয়া সেয়া আৰম্ভ কৰিছে আৰু ভিতৰলৈ গোটেই পৰিৱেশটো দেখুৱাই আছোঁ আপোনালোকক। এইকাৰণে এই ঐতিহাসিক মুহূৰ্তটো মই ফেচবুকত সাঁচি ৰাখিব বিচাৰিছোঁ, যাতে ভৱিষ্যত প্ৰজন্মই প্ৰত্যক্ষ কৰিব পাৰে। ইফালে গায়ন বায়নৰ পৰা আঁতৰি বাহিৰত দিয়া যুৱকসকল গায়ন বায়ন ভিতৰত চলি আছে আৰু যুৱকসকলে এয়া বতাহ লৈ আছে আৰামত। এয়া চাওক, আমাক যুৱকসকল গায়ন বায়নৰ পৰা আঁতৰি বতাহ লৈ আছে নামঘৰৰ বাটচৰাত। সকলোকে দেখুৱাইছোঁ দেই, ভিডিঅ' যাব নাই। কৈ দিছোঁ, এইজনৰ অলপমান নাৰ্ভৰ প্ৰব্লেম আছে, সেইকাৰণে থিয় হৈ আছে আৰু বহি দিব পৰা নাই। তেওঁ অপৰাধ ভঞ্জন কৰিব ভগৱানে, কিন্তু বাকীসকলক কিন্তু অপৰাধ ধৰিব, কাৰণ নামঘৰ বাহিৰত আছে। ভকতক বৈষ্ণৱবৃন্দক আপ্যায়ন কৰিবৰ কাৰণে আমাৰ ইয়াত দাদাসকল লাগি আছে, একদম ভিতৰত পূৰা প্ৰস্তুতি চলাই আছে। তেখেতসকলৰ সহযোগতে এটা অনুষ্ঠান সুচাৰুৰূপে পৰিচালিত হয় আৰু ভকতক ভাল ধৰণে আপ্যায়ন কৰিব পৰা যায়। গতিকে সমগ্ৰ দৃশ্যটো ভালকৈ দেখুৱাই দিছোঁ আৰু ভিতৰৰ ফালে এয়া কোনে ক'ত কেনেকৈ কামত লাগি আছে দেখুৱাইছোঁ। এয়া আমাৰ চুগা বাইদেউ, এয়া ভৱিষ্যতৰ কাৰণে সংৰক্ষণ কৰিছোঁ। কোনো নহয়, মই ভিডিঅ' কৰি আছোঁ, এইটো একদম আপুনি মই জীয়াই থকাটো থাকিবই, তাৰপাছত থাকিব। আৰু এয়া নৱসকল লাগি আছে ভিতৰৰ ফালে, একদম সুন্দৰ কাম কৰি আছে। কাম কৰি থকাৰ কাৰণেহে আমি ধুনীয়াকৈ মানে অনুষ্ঠানটো আয়োজন কৰিব পাৰিছোঁ। এইপিনে এইগৰাকী আমাৰ বোৱাৰী হয়, গতিকে সুন্দৰকৈ লাগি আছে। আৰু এইজনী আমাৰ বাইদেউ, অকণমান মুখখন ঘূৰাই দে, ঘূৰাই দে, পিঠিটো নহয়। এয়া আমাৰ বিশিষ্ট আলহী দুজন, এয়া হ'ল আমাৰ গাঁও প্ৰধান। উপস্থিত হোৱাৰ কাৰণে আমি বহুত ভাল লাগিলে আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৃষ্ণ, এয়া আমাৰ স্থানীয় জয়ন্তদা, আমাৰ বিদ্যালয়ৰ শিক্ষক, আৰু এয়া আমাৰ মৰমৰ মৌচুম। এয়া একদম আমাৰ মেইন মানুহ, বৰ ওখ পাখৰ মানুহ, সেইকাৰণে অকণমান দিগদাৰ হৈছে ভিডিঅ' মোবাইল বহুত ওপৰলৈ দাঙিবলগীয়া হৈছে, মোৰ কাৰণে বহুত কষ্ট হৈছে। কৃষ্ণ, আপুনি কুশলে থাকক আৰু চাই থকা ৰাইজ সকলো কুশলে থাকক। ধন্যবাদ।
লাগি যোৱা ভাই